নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি এয়া মৃত্যুঞ্জয় মন্দিৰত আমি উপস্থিত হৈছোঁ। চ' মৃত্যুঞ্জয় মন্দিৰত মই উপস্থিত হ'লোহি। চ' এয়া আপোনালোকক মৃত্যুঞ্জয় দৃশ্য দেখাম, ত' সম্পূৰ্ণ চাই থাকক। এয়া চাওক মই ক'ত আহিছোঁ, মৃত্যুঞ্জয় মন্দিৰ। চ' এইখন গেট অলপ দেখাই আনো আপোনালোকক। চ' ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব, কোনো ধৰণৰ স্কিপ নকৰিব বন্ধুসকল। এইয়া মৃত্যুঞ্জয় মন্দিৰ, আপোনালোকে দেখা পাইছে মৃত্যুঞ্জয় মন্দিৰ। কিমান ধুনীয়া এটা পৰিৱেশ চাওক, সঁচাই ইমান ডাঙৰকৈ বনাইছে মানে শিৱলিংগটো। আৰু শিৱলিংগটোৰ ভিতৰতেই একচুৱেলি থাপনা আৰু বন্তি প্ৰজ্বলন কৰিছে, মানে মেইন থাপনা বা মেইন মন্দিৰটো আছে। চ' এয়া 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 মৃত্যুঞ্জয় মন্দিৰ কেনেকুৱা, মজা। চ' এয়া বন্ধুসকল মৃত্যুঞ্জয় মন্দিৰ ফালে আমি প্ৰৱেশ কৰিছোঁ। একদম এইটো ধুনীয়াকৈ সৰুকৈ এটা পুখুৰী টাইপৰ এটা বনাই থৈছে। এয়া দেখা পাইছে, এয়া চাওক কেনেকুৱা, ভাল ভাল। অঁ এয়া আমি মৃত্যুঞ্জয় ফালে আহি আছোঁ। এয়া তো ভালকৈ ভালকৈ ছোৱালী, ভাল লাগিছে নাই? লাগিছে। কেনেকুৱা ভাল লাগিছে, কিমান ভাল লাগিছে? বহুত। এনেকুৱা শিৱলিংগ দেখিছিলি নাই? নাই দেখা, ঠিক আছে। বন্ধুসকল এয়াই মৃত্যুঞ্জয় মন্দিৰ, আৰু এয়া মই আহি উপস্থিত হ'লোঁ মৃত্যুঞ্জয় মন্দিৰ। আপোনালোকক সকলোখিনি দেখাব চেষ্টা কৰিছোঁ যিমানখিনি পাৰিছোঁ। চ' এয়াই আৰু মৃত্যুঞ্জয় মন্দিৰ ভিতৰ ভাগটো দেখালোৱে আপোনালোকক। চ' আৰু বহুত ডাঙৰ, কিন্তু সঁচাই বহুত ডাঙৰ বনাইছে, মানিবলগীয়া। শিৱ মন্দিৰ, মৃত্যুঞ্জয় মন্দিৰ, এয়া ভিতৰ ভাগৰ দৃশ্য দেখাব বিচাৰিছোঁ আপোনালোকক। এয়া শিৱলিংগটোৰ ভিতৰৰ দৃশ্য। ওপৰত এনেধৰণে আৰ্ট কৰি থৈছে মহাদেৱক। এয়া চকুশান্তি, আৰু এইজনী মোৰ কলিজা। এয়া দেৱালত অংকন কৰি থৈছে। তো এয়াই মৃত্যুঞ্জয় মন্দিৰৰ অলপ দৃশ্য আপোনালোকক দেখাব বিচাৰিলোঁ। চাওক কিমান ডাঙৰ, বা ইয়াৰ পৰাতো দেখাই নাপায়। চ' এয়া ষ্টেপ, এনেধৰণে ষ্টেপবোৰ দিয়া আছে। মানে পইচা নিবিচাৰে। এয়া দেহা মানুহ চাওঁ কেনেকুৱা 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 মনৰ ভাৱটো কেনেকুৱা? ভালেই। আপোনাৰ ভালেই, ঠিক আছে। ফটো মাৰিব গৈছিলা? অঁ, ফটোকেও মাৰি দিলোঁ বাৰু।